এই উপেন্দ্ৰপুৰ গাঁৱত শংকৰজ নদীৰ ওচৰত এই শংকৰজ নদীৰ গৰাখহনীয়া দিনক দিনে বাঢ়ি গৈ আছে। প্ৰায় 200 মিটাৰ মানে আছে আৰু গাঁৱটো পাবলৈ কহাই লৈ যাবলৈ আৰু বেছি দূৰ নাই। এইকাৰণে আমাৰ ৰাইজে আজি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ। কাৰণ এই নদীটো কণ্ট্ৰল কৰিবলৈ আমি মানুহেই নোৱাৰোঁ। চৰকাৰৰ পৰা ইমান চেষ্টা কৰি আছোঁ আৰু চেষ্টাটো এতিয়াও শেষ হোৱা নাই। চেষ্টা কৰি আছোঁ, নিশ্চয় চৰকাৰৰ পৰা এদিন আমি এইটো সক্ষম হ'ব। কিন্তু তাৰ আগতে আমি ঈশ্বৰৰ ইণ্টাৰভেনশ্যনটো আমি বিচাৰিছোঁ, আমাৰ ৰাইজে বিচাৰিছে। আমাৰ খ্ৰীষ্ট ভাই ভনীবিলাকে ইয়াতে আহিছে, প্ৰাৰ্থনা কৰিছে যাতে ঈশ্বৰে এই শংকৰজ নদীৰ যে গৰাখহনীয়া এইটো বন্ধ কৰে আৰু এইটো আমাৰ ইয়াৰ পৰা ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যায়। কাৰণ অৰিজিনেল খৰচটো ইয়াত নাছিল, বহুত দূৰ ফালে আছিল। গতিকে এই খৰচটো যাতে সেইফালে আকৌ নিজৰ জেগাতে ঘূৰাই লিতে আমি ইয়াতে প্ৰাৰ্থনা কৰিছোঁ। কাৰণ ঈশ্বৰে চব পাৰে, ঈশ্বৰ নাপাৰা কোনো নাই। গতিকে আমাৰ ৰাইজে, আমাৰ সকলো খ্ৰীষ্ট ভাইবিলাকে বিশ্বাস কৰিছে যে ঈশ্বৰে এই অঞ্চলৰ ৰাইজক বচাব, এই অঞ্চলৰ আমাৰ যিমানখিনি নাগৰিক আছে এইটো বচাব, এইটো বিশ্বাস ৰাখি আমি ইয়াত প্ৰাৰ্থনা কৰিছোঁ। আমি ইয়াত যোগদান দিছোঁ। আমাৰ মাননীয় MLA আছে আৰু আমাৰ ছাত্ৰ নেতাবিলাক আছে, আমাৰ পাৰ্টীৰে হওক, আমাৰ BCDC চেয়াৰমেন চব ইয়াত আছোঁ। আমি ঈশ্বৰত অকলে একেলগে লগ লাগি প্ৰাৰ্থনা কৰিছোঁ যাতে ঈশ্বৰে আমাক দয়া কৰে আৰু এই অঞ্চলক বচাই। আৰু তাৰ লগতে যদি এই নদীটো আকৌ সেইফালে বৰাচাৰা নদীৰ লগত লগ লাগি যায়, গোটেইবিলাক ইফালে শেষ হ'ব। মাকঠাইৰ পৰা আৰাম কৰি গোচাইগৈ এইটো এফেক্টিভ কৰিব। গতিকে যাতে এইটো ঈশ্বৰে, আমি চৰকাৰৰ যিমান দেৰিলৈকে এইটো কৰিব সক্ষম নহয়, তেতিয়ালৈকে ঈশ্বৰে এই অঞ্চলটো বচাই ৰাখে, এই মাটিটো, এই গাঁওটো বচাই ৰাখে। এইটোকে ঈশ্বৰৰ ওচৰত আমি খুজিছোঁ। কাৰণ ঈশ্বৰ সৰ্বশক্তিমান, তেওঁ সকলোৱে কৰি ফুৰে। এইখিনিকে আমি আজি একগোট হৈ প্ৰাৰ্থনা কৰিছোঁ।